মনে মনে আহি দুচকুৰে খেলি কিনো কলামো কাজি। হেল্ল' গাইজ, মই আছোঁ এতিয়া মহম্মদপুৰ লক্ষীমপুৰৰ ওচৰত হয় আৰু এতিয়া আছে এইটো চৰ হয় আৰু এইটো আছে মথাউৰি। মোক দেখিছে এইটো মথাউৰি হয় একচুৱেলি, আৰু এইফালে ব্ৰহ্মপুত্ৰৰ কাৰণে এইটো মথাউৰি বন্ধা হৈছে। তো আপোনালোকে চাই থাকিব আৰু এনজয় কৰিব। মই আজি এইখিনি বহুত দিন মই ভিডিঅ' দিব পৰা নাই। ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো বহুত আছে, মানে আছে আৰু এইবিলাক ক'ব লাগিব ন, পিছত কম দিয়া। আৰু এইবিলাক ধুনীয়া ধুনীয়া দেখা পাইছে আপোনালোকে, আৰু ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। বহুত জেগাত ঘূৰি আছোঁ মই, কিন্তু ভিডিঅ' বনোৱা নাই। এইটো জাগা বালিপুৰ আনতে এনেকা হৈছে নদীৰ বালিবিলাক। আগতো শালি মাটি যেনেকা আছিল না, শালি ধৰণৰ মাটি আছিল। কি খেতি ভাল হয় বেছি এতিয়া এইবিলাক খেতি আছে। এইটো বেহৰ, আৰু এইটো কি এইবিলাক শস্যা, কি এইবিলাকে গুম খেতিও কৰে। ধান, চাইনিজ ধান। সুবিধা পাইছে আৰু বাৰিষাত একো নহয়। বাৰিষাতে মৰা বাটা কোনোবাই কাটিব পায়, কোনোবাই নাপায় না। আৰু এই মথাউৰিত কিমান মান লোকে পানী আহে, ডুবি যায় না যায়? ওই যে ঢলা ঢলা বগা বগা দেখা যায় না, এই কালাপুর সন্মুখত দক্ষিণ ফালে এই তার লাগে পানী। আচ্ছা এই ঘৰৰ চদৰত পানী উঠে, চোতালত পানী উঠে না? আচ্ছা ঠিক আছে। আৰু এইটো দেখিছে, এইখিনিত যিটো গছ গছনি আছে সেইখিনিত পৰাই আমাৰ ব্ৰহ্মপুত্ৰ নদীটো ষ্টাৰ্ট হয়। আৰু এইটো হৈছে আমাৰ এই চাচাৰ এইটো বাগান হয়, ধুনীয়া বাগান আপোনালোকে দেখিছে, চাব পাৰে। আৰু তাতে সেইটো গম শস্য হয়, গম। আৰু এইটো হ'ল ধান। এইটো কি ধান? চালি চাইনিজ ধান হয়, এইটো চাইনিজ ধান। আৰু তাতে বহুতকেইটা এনেকুৱা মানে খেতি। বাগানটো কিবা বিক্ৰী কৰা নেকি? দানা হ'ব বেহৰটো নিজে খাবৰ কাৰণে কৰে না বিক্ৰী কৰাৰ কাৰণে কৰে? বিক্ৰী হোৱাৰ পিছত ধৰক মিঠাতেল ওলাই ঘৰৰ কাৰণে থৈ দিয়ে নেকি? নহয়, ঘৰৰ কাৰণে কোনো নাই, চব বিক্ৰী। কিমান মান কৰে দাম? এতিয়া কালি এক ব্যাপারের ঠান শুনলাম 1400 আর শুকানটা 1800। ৱেষ্ট গোৱালপাৰা বুলি ক'লে বছৰত দুবাৰকৈ ধান ৰোৱা হয়, কাৰণ ইয়াত মানে শস্য বহুত ভাল হয়। আৰু এনেকুৱা ভাল কি ক'ম আৰু, বহুত ভাল। ক'ত আছোঁ আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো এনজয় কৰিব। ভিডিঅ'টো চাই কেনে এনজয় কৰিব। মই ফাইনেলি আহি পাইছোঁ বুগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু এইখনেই হ'ল বুগানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। আপোনালোকে চাই আছে, আৰু আপোনালোকক বেক কেমেৰা দি দেখুৱাই দিম, আপোনালোকে চাব। আৰু বৰ্তমান ভূগানত মেলা হৈ আছে, জগন্নাথ মেলা। সেইটো আমি মেলালৈ যাম আৰু আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম মেলাটো কেনেকুৱা। ফাৰ্ষ্ট টাইম ন, ময়ো ফাৰ্ষ্ট টাইম ভূগানত আহিছোঁ, আৰু বহুত ইফালে অহাই নাই। মই এতিয়াহে ফাৰ্ষ্ট টাইম আহিছোঁ, আপোনালোকক দেখুৱাম আৰু এক্সপিৰিয়েঞ্চটো কেনেকুৱা মই পিছত কথা পাতিম আপোনালোকক ঘৰত গৈ কেনে। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এনজয় কৰিব। আৰু এইটো দেখিছে আপোনালোকে, এইটো শ্ৰী জগন্নাথ মহাপ্ৰভু মন্দিৰ ভগৱানৰ হয়, আৰু ভিতৰত আছে ডাঙৰ মন্দিৰ, আৰু ভিতৰত নাযাওঁ। আৰু ইয়াতে নাম চলি আছে, মই দেখিবলৈ পাইছে নাম চলি আছে। আৰু মেলাখনে এইটো দি যাব পাৰে। বহুত ডাঙৰ মেলা হয় ইয়াতে।
আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইবিলাক মেলা হয়। বা মহামেলা এই ভূগানৰ মহামেলা আৰু এই মেলাটো বহুত ডাঙৰ মানে দূৰৰ পৰা কাৰণে ইমান জাষ্টিফাই নহয় আছে ভিতৰত গ'লে বহুত ডাঙৰ হয় মানে বহুত ছাইডত আছে দুটা অহাবাৰ যেতিয়া আহিম না পূজা চাবলৈ ইয়াত কিন্তু ইয়াত তেতিয়া মই ভালকৈ ভিডিঅ' কৰিম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ আলহীও আছিলে কিন্তু মই ইমান নাজানো ডিটেইলছ এইবিলাক মই যোৱা নাই মই ভাবিছিলোঁ সৰু মেলা হ'ব বা কিন্তু বহুত ডাঙৰ মেলাৰে ভিতৰত সোমাই চোৱা নাই কিন্তু পাৰিলে আপোনালোকে ভূগানত আহিব আৰু মেলাটো চাই যাব কিন্তু বহুত ডাঙৰ মেলাৰে এইকেইদিনত বা বহুত ডাঙৰ মেলা হয় মই ভাবা নাছিলোঁ ইমান ডাঙৰ মেলা ভূগান অলপ সৰু হ'ব বুলি ভাবিছিলোঁ কিন্তু ইমান ডাঙৰৰে মানে ভিতৰত যোৱা নাই মই আপোনালোকক জাষ্ট এনেকৈ দেখুৱাই দি আছোঁ এইটো পথাৰত কি চ'লাৰ দি কিনে পানী ওলাই আছে চা পানী ওলাই আছে আৰু ৰোৱনীয়ে ধান ৰুই আছে চাওক বা বছৰত দুবাৰকৈ ধান ৰোৱা হয় ইয়াত মানে সেই চৰ অঞ্চলবিলাকত ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব